নমস্কাৰ সকলোকে হেপী দিৱালী টু অল সকলোকে দিৱালী শুভকামনা জনাইছোঁ এনেইতো মই ব্লগ নিদিওঁ কিন্তু ভাবিছোঁ দিম আমি কিমান ধুনীয়াকৈ কৰিছোঁ দেখুৱাবলৈ কাৰণে খুব উৎসুক আমি দেখুৱাবলৈ কি কোৱা কেনেকুৱা লাগিছে ভালকৈ কৰিছোঁ এনেও দেৱালী হ'লে যিমান কৰোঁ যিমান নকৰোঁ একো ডাঙৰ কথা নহয় কিন্তু ফূৰ্তিটো মেইন ন ফূৰ্তিটো আমাৰ কৰিবলৈ মন যায় আৰু আমাৰ পাৰ্টিবোৰ নাই আমাৰ বহুত ডাঙৰ গেং আছে এই লাষ্টত আহিছে এনেই কৈছে আমাৰ ভাইটি আৰু মই কৰিলোঁ এই ককাই আমি কেইটাই কৰি ৰেডি কাইলৈ ভালকৈ দেখুৱাম কলগছ পুতিম কাইলৈ প্ৰথমৰ পৰা কৰা নহ'ল ভিডিঅ' কাৰণ আমি দুটাই কামত লাগি থকাৰ কাৰণে ভণ্টিজনী নাই অহা তাইৰ কেমেৰা ধৰা মানুহ নাই আমি বৰ বিশেষ একো কৰা নাই চিম্পলে হৈছে কাইলৈ বহুত ভালকৈ দেখা পাব আমাৰ আহিব এইফালে দেখুৱাই দিয়া সব এয়া ডেকৰেশ্যন কাইলৈ যাতে আমাৰ সৰু সৰু পোৱালিবোৰ আহি পেলাই ইয়াতে যাতে ফটো উঠিব আৰু সিহঁতে আৰু চাকি তাকি লৈ পেলাই কি কৰে কৰিব আৰু সিহঁতে আৰু কেনেকুৱা লাগিছে ভিডিঅ'টো কমেণ্ট কৰি জনাব ডেকৰেশ্যন কেনেকুৱা লাগিছে আপোনালোকৰ একদম আজি চিম্পল দেই কাইলৈ এনেকৈ থাকিব ঠিক আছে চব কথা পাতে পঢ়া শুনা কেনেকুৱা চলিছে পৰীক্ষা এইবাৰ মেট্ৰিক দিব পৰীক্ষা আহি আছে কেনেকুৱা চলিছে পঢ়া শুনা এইবিলাক ফেষ্টিভেল আহিব যাব পঢ়া শুনাটো মেইন কেনেকুৱা হৈছে কোৱা ভালেই চলিছে কি ক'ম নাজানো আৰু মেথছটোত অলপ মই লাগি থাকোঁ আচ্ছা নিজৰ উইক পইণ্টটো ক'ব নালাগে নিজৰ উইক পইণ্টটো সদায় ভালকৈ ভাল কৰিব লাগে যাতে আগত বহুত ধুনীয়া ডেকৰেশ্যন ইয়াৰ দিৱালী স্পেচিয়েল আহিবা কেতিয়াবা কাম কাম কৰি দিয়া চব কাম কৰি আহিবা তুমি ক'ব বিচাৰিছা কিমান কথা হয় বহুত কষ্ট এই কাম মানুহ একো বহুত ভাল ডেকৰেশ্যন বহুত ভাল লাগিছে হা এইফালে যাবি চলি এয়া আজি দিৱালী স্পেচিয়েল কি কৰিবি মই আছোঁ নহয় কিয় মাজতে মাতত গাইজ এয়া হীৰকজ্যোতি চৌধুৰী কোনো কাম নথকা মানে আমি দেৱালী ডেকৰেশ্যন কৰি দিওঁ কিন্তু একদম লাষ্টত আহিছে সি একো কাম নাই আমাৰ খুৰি দিওঁ মই বহুত ভালকৈ কৰিছোঁ ডেকৰেশ্যন এই মানে চাবলৈ আহিছে ক্ৰেডিট মোৰ চাইণ্টিষ্ট মোৰ তাতে যাব একো নাযায় ককাই আৰু মই বহুত ধুনীয়া কৰিছোঁ বহুত এইবিলাক হক আপুনি তাৰ চাওক ভাগৰ লাগিছে আৰু একচুৱেলি মোৰ ইউটিউব চেনেল এটা আছে আপোনালোকে চাব পাৰিব এয়া চাওক দোকানে খাইছে খাইছে কি খাইছে দাদা দাদা ভাল লাগিছে দেখিছে আপোনালোকে ভাল লাগিছে তেওঁ বহুত কষ্ট কৰে বহুত হাৰ্ড ৱৰ্ক কৰে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ধুনীয়া ধুনীয়া ব্লগিং পাব আপোনালোকে লাইক মাৰিব ছাবস্ক্ৰাইব কৰি দিব ধুনীয়া ধুনীয়া ব্লগ দেখি এইটো গেলামাছ বেঙেনা শুকান বেঙেনা দেখিছে ৰিল বনাইছে ৰিল কেনেকৈ বনাই বেলেগ দেখুৱাই এই দুপে খাই আহিলে কেনেকৈ বনাইছে ৰিল কেনেকৈ বনাই নহয় বেলেগ মোৰ আহিলে আকৌ মাজতে এটা আহিব আৰু দেখুৱাই থাকিব আপোনালোকৰ তাত কেনেকুৱা কৰিছে ডেকৰেশ্যন আমি চাবলৈ বহুত উৎসুক হৈ আছোঁ এতিয়া আমি খুৰাহঁতৰ ফালে যাওঁ খুৰা অকল সিহঁতৰ ঘৰতে কৰিছে বাকী পগলা কুকুৰটো আছে এইটো কোনটো হয় এইটো ৰমি নেকি নহয় নাকামে মাজত কুকুৰ আহি গৈছে আমাৰ ইয়াত পগলা কুকুৰ ক'লা বুলি কয় ককাইৰে খাই গ'ল ৰ'ব অকণমান খোৱা বোৱা কৰি আহোঁগৈ ধুনীয়া ফটো কৰাইছোঁ হা ভালকৈ ঠিক পাৰিবা এনেকৈ নহয় ভালকৈ শুই যোৱা নিছিলা কি বুলি আৰু মৰম আছে নহয় পাৰিবা এই চবে নাজানে চাজানে মোৰ ক্ৰিয়েটিভিটি এনেই পানীত গৈছে তাৰপিছত এটা লৈছে দিলা কি কৰিব লৈছে দিছে জানে বহুত বেয়া লাগিছে মই ইমান ধুনীয়া ফটো ভাবি আছোঁ কি কৰিছে চাওকচোন